গুড মৰ্নিং বন্ধুসকল কেছে হে তোমালোক এতিয়া কিমান হৈছে নাজানো মই গুড মৰ্নিং বুলিয়ে ক'ম কাৰণ মই মৰ্নিঙৰ পৰা আৰম্ভ কৰিছোঁ ন ভিডিঅ'টো ইভিনিং কিন্তু মই গুড মৰ্নিং বুলি কৈছোঁ দেই মানে মই ভিডিঅ'টো মৰ্নিং আপলোড কৰিম সেইকাৰণে কৈছোঁ তাৰপাছত আজি কিবা স্পেচিয়েল ডে বোলে এওঁলোকৰ মোৰ নহয় বাৰু কি আছে কৈ দে মানে আগৰখিনিতো তাই দেখালে সেইখিনি আপোনালোকে পিছত লগাই দিব ক্লিপখিনি গম পাব আজি আমাৰ মানে মই মানে আৰম্ভণিটো পাছত এটা বহুত স্পেচিয়েল দিনো আৰু লগতে আমাৰ এটা মানে বহুত ডাঙৰ সপোন যোনটো সপোনৰ পিছত মানে বহুত বছৰ ধৰি লাগি আজি স্পেচিয়েল ডেটো কি কয় দে স্পেচিয়েল ডে আজি আমাৰ বিয়া পতা এবছৰ হ'ল তাৰপাছত লগতে দোকান কৰিছে এই দোকানৰ চব দেখাই দিম নহয় ন এড্ৰেছটো দি দিবি থেংক ইউ ভিডিঅ'টো আৰম্ভ কৰি দিয়াত অকণমান সহায় দিয়াৰ কাৰণে মানে সাহস দিয়াৰ কাৰণে মোৰ একদম ভিডিঅ' বনাবলৈ মানে জোচে নাই গুড মৰ্ণিং বুলি কোৱাৰ কাৰণে হাঁহিছে মানে এতিয়া ইভিনিং হৈছে তুলি মেলি যখিনি হৈ গ'ল সিয়ে দিছ ইজ ৰাস্তা অ' মামা চাই লোৱা ৰাস্তাটো দিবা দেই বনাই আছে বাৰু কি তুমি খাবা নেকি ন মই খুৱাইছো তহঁতক আকৌ মোকে সুধিছ খাবা নেকি তই খাব নালাগে চবে খাই আছে মোক নিদিয়াকে যাওঁগে আৰু মই মোক কিয় একা কৰিলে আপোনাক বাঁহ আৰু বেতেৰে বনোৱা বস্তু কি বস্তু লাগে আপুনি যি লাগে অৰ্ডাৰ কৰক কণ্টেক্ট কৰক আপোনাক ঘৰত গৈ দি থৈ আহিবগৈ মানে একেবাৰে কেছ অন ডেলিভাৰী আছে আৰু ভাৰতৰ যিকোনো জেগালৈ এইটো মানে কিবা কৰা হ'ব আৰু আপোনালোকে মাতক অৰ্ডাৰ কৰক আপোনালোকৰ ঘৰত পিটিককৈ দি থৈ আহিবগৈ একেবাৰে টেনশ্যনে ল'ব নালাগে আৰু ইহঁতৰ দোকানখনৰ কাৰণে মোৰ ফালৰ পৰা কংগ্ৰেছৰ আৰু বুলি আজি ইহঁতৰ বিয়া পতা এবছৰ হৈছে আৰু সেইটো কাৰণে আজি দোকানখনো অপেনিং কৰি দিছে স্পেচিয়েল ডে হিচাপে কিবা কি বুলি কয় এনিভাৰ্চেৰী নে ইউনিভাৰ্চিটি নে হেপী ইউনিভাৰ্চিটি আৰু সিহঁতে কেক কাটিব লৈছে মানে আজি দোকানখন অপেনিং কৰিছে যে তো কেকটো কাটিব লৈছে আৰু এইফালে পাছফালে দেখিছে কিমান ধুনীয়া বস্তু আনি থৈছে মানে আপোনালোকক সেই আপোন মানুহবিলাকক যেনে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবিলাকক যদি কিবা গিফ্ট দিব বিচাৰে তেনেহ'লে সেইটোও পাব মানে ধুনীয়া গিফ্ট লৈ আহিছে আৰু একদম মানে মজা আৰু সৰু চব জাকৈ খালৈ কি লাগে আপোনাক বাইদেৱে কেক কাটিব লৈছে মমডাল জ্বলাওঁতে ইমান দেৰি কৰিছে এফালে মোৰ লোভৰ পানী টুপকৈ বৈ আছে কেতিয়া যে কেকটো কাটি দিব আৰু কেতিয়াকৈ যে খাবলৈ দিব ইমান টাইম লাগে ঐ কেকটো কাটোঁ দিয়া এতিয়া কি বুলি ক'ম আমি হেপী দোকান অপেনিং বুলি ক'ব লাগিব নেকি বাৰু নাজানো দে হেপী দোকান অপেনিং বুলিয়ে চিঞৰি দিওঁ নে কি বাৰু আইফোনটো লৈ লেবেল দি আছে আমি বনাই থাকোঁ নি সেই দে তই ভালকৈ এনেও উঠা নাই ইমান ষ্টাইল দেখাব নালাগে বনাই থাকোঁ আহিমেই পিটিককৈ নাহিম চাগে এয়া কাঠেৰে চাওক একদম হৰিণা বনাই থৈছে চৰাই বনাই থৈছে এইফালে কিমান ধুনীয়া বেতেৰে বাঁহেৰে ইমান ধুনীয়া বস্তু বনাইছে বাপৰে বা সঁচাকৈ দেই কেনেকৈ পাৰে মানে ইমান হাতেৰে ইমান ধুনীয়া বস্তু বনাবলৈ আৰু মই আকৌ এই নাম চামবিলাক বৰ ভালকৈ নাজানো কিন্তু একদম মানে কিমান ধুনীয়া বস্তু বনাই থৈছে এইখন চাওক কিমান ধুনীয়া আচৰিত দৈবসী গুৱাহাটী সঁচাকৈ ইমান ধুনীয়া বস্তু কেনেকৈ বনাব পাৰে আপোনালোকক কি বস্তু লাগে যি বস্তু লাগে অৰ্ডাৰ দি দিলেই হ'ল এয়া মানে সজাই থ'বলৈ পোৱাকৈ সৰু জাপি জাকৈ খালৈ চব আছে মানে আপোনালোকে যি বস্তু লাগে যিয়ে নহওক আপোনালোকে মাতক অৰ্ডাৰ কৰক আপোনাক ঘৰত গৈ দি আহিবগৈ চাওক এইফালে পেহীহঁতৰ ঘৰত একদম পূৰা মানে পুৰি বনোৱাত একদম ব্যস্ত আৰু চব ধুনীয়াকৈ খোৱাটো মেইন খোৱাটোতো লাগিবই মানে পেহীহঁতৰ ঘৰ বুলি কওঁতে গম পাইছে নাই ৰ'জবাহঁতৰ গাঁৱৰ ঘৰত মানে গাঁও ঘৰ আৰু ইমান ধুনীয়াকৈ এফালে বাইদেউ গাত ততেই নাই
এইবাৰ বাপেকে ময়ো ৰুটি বেলাত লাগি গ'লো দিয়ে হ'বলগীয়া হাফপেট চৰি হাজবেণ্ড তোমাৰ কাৰণে আৰু চাই লোৱা এতিয়া চব চালে কিন্তু দোকানখন কোন জেগাত আছে সেইটো চোৱা নাই নহয়নে আমলুগুৰিত আছে ঢকুৱাখনা মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখনা আৰু ধেমাজিলৈ যিটো ৰোড ঢকুৱাখনাৰ পৰা ধেমাজি যিটো ৰোড সেইটো তাতে আছে এবি হোম ডেক'ৰ্ছ বুলি আছে আপোনালোকে ঢকুৱাখনা আমলুগুৰিত আহিলে বা ঢকুৱাখনাৰ পৰা যদি ধেমাজিলৈ যায় তেন্তে আমলুগুৰিত আপোনালোকে নিশ্চয় দোকানখন দেখিবই লিখাই আছে এবি হোম ডেক'ৰ্ছ বুলি আৰু এইফালে কণ্টেক্ট নাম্বাৰো দিয়া আছে আহিব যদি আপোনালোকে আহিব নোৱাৰিলেও কণ্টেক্ট কৰিব দেখা খাওঁ ভালকে এটা লিখিলি নি নিজে খাই ললটো এঠালি মই নাই খোৱা সাতটা খাইছে মই দিয়া মনলৈ গৈছে সাতটা খাইছে খাই শেষ কৰিলে তাও আছিলে তইতো এবাৰ সেতি কেইবাৰ খালি ববা সাতটাই খালো ছবা অঁ দে ভাল পেটৰ উন্নতি হওক তোমাৰ খাই বৈ আজৰি হৈ মেলি এতিয়া অকণমান ওলাই দিছোঁ আৰু গোটেইকেইজনী দেই তেন্তে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই